সত্যৰ পথত চলাটো কিছু কঠিন নিশ্চয় হ'ব, কিন্তু সেই পথত আপোনাক কোনেও পেলাব নোৱাৰে। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা, আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। নিজকে মানুহৰ পৰা অলপ সময় আঁতৰাই চোৱা, তুমি মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিবা। মাজে সময়ে জীৱনলৈ অহা ধুমুহাই সেই মানুহবোৰক আঁতৰাই লৈ যায়, যিবোৰে আমাৰ জীৱনত আপোন হোৱাৰ অভিনয় কৰি থাকে। বৰ্তমান যুগত সহজ সৰল মানুহবোৰে আটাইতকৈ বেছি কষ্ট পায়, কাৰণ সিহঁতে সকলো মানুহকে নিজৰ দৰে বুলি ভাবে। শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেনেহ'লে আপুনি সমাজৰ বোজাৰ বাহিৰে একো নহয়। ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল'বলগীয়া হ'লেহে বুজা যায় নিজৰ প্ৰয়োজন আৰু সপোনবোৰতকৈ ঘৰখনৰ প্ৰয়োজনবোৰ কিমান বেছি গুৰুত্বপূৰ্ণ। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু মনত ৰাখিব, আপোনাৰ বাবে যোগ্য আৰু শ্ৰেষ্ঠজন থাকি যাব। সম্পৰ্কত সদায় ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব লাগে, জুখিবলৈ নহয়। এইখন পৃথিৱীত মিছাবোৰ সহজে বিক্ৰী হৈ যায়, কাৰণ সত্যক কিনিব পৰা শক্তি বহুতৰে নাথাকে। সমাজে কি ক'ব, কি নক'ব তাত মাথা নামাৰি নিজৰ লক্ষ্য পূৰণ কৰা উচিত, কাৰণ জীৱনটো সমাজৰ নহয়, কেৱল তোমাৰ। জীৱন হয় জিকিবা নহ'লে শিকিবা, হাৰিলোঁ বুলি ভাবি নিজৰ সন্মুখত দেৱালখন নিজেই গাঁঠি নল'বা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।